He Rajdeep Bailongburang nonsense কৈছে, he a stupid nonsense. He বাংলাদেশীৰ ভোটেৰে জয়যুক্ত এটা বিধায়ক। বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ বাবে একো কৰিব নোৱাৰিলে। অবৈধ মিয়াসমূহক যেতিয়া এই চৰকাৰখনে উচ্ছেদ কৰিছে, কংগ্ৰেছৰ এতিয়া হাতত এজেণ্ডা নাই। ৰছিদ আলমৰ দৰে এটা মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে না। আচলতে ৰছিদ আলম যিটো বিধায়কে অপমান কৰিছিলে, সি হৈছে ষ্টুপিড ননচেন্স। সি ৰাজদীপ বাইলংবুৰাক ননচেন্স কৈছে, সিয়ে ষ্টুপিড ননচেন্স। সি বাংলাদেশীৰ ভোটেৰে জয়যুক্ত এটা বিধায়ক। বিগত 15টা বছৰ সি কি কৰিলে? সি দুখীয়া দৰিদ্ৰ সাধাৰণ শ্ৰেণী নাগৰিকৰ বাবে কি কৰিলে? আৰু এই কথাখিনি ৰাজদীপ বাইলংবুৰাই যোৱাকালি সত্য কথাখিনি উপস্থাপন কৰিছে যে বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ বাবে একো কৰিব নোৱাৰিলে। আজি সত্ৰৰ মাটি দখল কৰা হ'ল, বনাঞ্চলৰ মাটি অবৈধভাৱে দখল কৰা হ'ল। আজি সত্ৰৰ মাটি দখল কৰা বা বনাঞ্চলৰ মাটি অবৈধভাৱে দখল কৰা দখলকাৰী বা অবৈধ মিয়াসমূহক যেতিয়া এই চৰকাৰখনে উচ্ছেদ কৰিছে, কংগ্ৰেছৰ এতিয়া হাতত এজেণ্ডা নাই। কংগ্ৰেছৰ হাতত এতিয়া জয় হ'ব পৰা এজেণ্ডা নাই। গতিকে কংগ্ৰেছে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। গতিকে ৰছিদ আলমৰ দৰে এটা মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে। কাৰণ এই মিয়াই এজন সাংবাদিকক, এজন খিলঞ্জীয়া ভূমিপুত্ৰক অপমান কৰিছে। গতিকে এনেধৰণৰ মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগিব। আৰু আমি জাতীয় সংগ্ৰামেৰে অসমে এই ধৰণৰ মিয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম। অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ৰছিদ আলমৰ দৰে মিয়াক আমি য'তেই দেখা পাওঁ, আমি কিন্তু ত'তেই পহু খেদা দিম। স্পষ্ট কথা না, আমাৰ স্পষ্ট কথা। সাংবাদিকক অপমান কৰাৰ মূল কাৰণটো হৈছে যে অসম আৰক্ষীয়ে আজিৰ তাৰিখলৈকে সাংবাদিকক যিসকলে অপমান কৰিছে, অপমান কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বা গ্ৰহণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা পাইছো যে সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কিন্তু এজন সাধাৰণ নাগৰিকক কিন্তু মাত মাতিবলৈ বা বেয়াকে ক'বলৈ কুণ্ঠাবোধ নকৰা হ'ল। গতিকে অসম আৰক্ষীয়ে এই ঘটনাবোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু অনাগত দিনতো এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিব।